নিশ্চয় এইখন ঘৰত নচলিব। যে হিচাপ আছে তাৰ লগত কৰি থাকিবা, কিন্তু মনত ৰাখিবা শুই থকা সিংহক জগাই নলবা। সিংহ কোন সিংহ? সঞ্জু। ভোক মানুহৰ থাকিব লাগে, ভোক থকাটো মানুহৰ ধৰ্ম। ভোক থাকিব লাগে অৰ্থৰ, মাটিৰ, অস্তিত্ব। তাৰমানে আপোনাৰ লক্ষ্য পূৰণ কৰিবলৈ আপুনি বেলেগক টাৰ্গেট কৰিব, কিন্তু সেয়া মই কেতিয়াও হ'বলৈ নিদিওঁ। আপুনি যি ভাবে তেনেকৈ ভাবে। আপুনি জানে এই মাটিতে পৰ্যন্ত আপুনি জানে কিমান মই ছেকেণ্ড ক্লাছ অংকৰ আমাৰ দেশত নায়ক এই এষাৰ কথা তুমি তোমাৰ দেউতাৰে ক'বা। দেউতাইতো পঠাইছে মোক আপোনালোকৰ ঘৰলৈ। আৰে চালা বাপেকটো ইমান কষ্ট কৰি পঢ়ালে, ল'ৰাই চালা সকলো তেল কৰি পেলালে। আৰে মই আকৌ হাকিম হ'বলৈ কিয় লাগিছে? দেউতা ইমান ডাঙৰ বিজনেছ কৰে, তেল ডিপু আছে, আটা চাউলৰ মিল আছে, মই সেইবোৰ চম্ভালি ল'লেই হ'ব। তাৰমানে এয়াই আপোনাৰ শেষ কথা। শেষ আৰু লৰচৰ নোহোৱা কথা। আপুনি মোৰ অনুৰোধ ৰক্ষা কৰা হ'লে ভাল আছিল। এটা সৰু পৰিয়াল ৰক্ষা কৰিলে বিচাৰিব তাত কি কয় অলপ টাইমৰ ভিতৰত হৈ যাব। আজি আপুনি ঘৰলৈ অহাই লক্ষ্মীপুত্ৰক অপমান কৰি বৰ ভুল কৰিলে। Hey,